বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ভিডিঅ'টো সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ। গতিকে ভিডিঅ'টি হ'ল, এদিন মই বাৰ ঘৰলৈ গৈছিলোঁ। খুব ধুনীয়া এটা ব্ৰইলাৰ ৰেচিপি বনাই খুৱাইছিলে। গতিকে আজি আমাৰ ঘৰত ব্ৰইলাৰ আনি থৈ দিয়া আছে। ভাবিলোঁ সেই বায়ে বনাই খোৱা ৰেচিপিটোকে আজি বোলো আমিও বনাই খাওঁ ঘৰত। কেনেকৈনো বনাওঁ ৰেচিপিটো আপোনালোকক দেখাই আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক আৰু কমেণ্ট কৰি দিব। লগতে মোৰ ভিডিঅ' যোনে প্ৰথম চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু সেই বায়ে যে বনোৱা ৰেচিপিটো কেনেকৈনো বনাইছিলে ব'লকচোন আপোনালোকক দেখাইছোঁ। এইফালে প্লেটত খুব ধুনীয়াকৈ ধুই উলিয়াই ল'লোঁ মাংস, ব্ৰইলাৰ মাংস কেইডোখৰ। ইয়াতে কোনো হাৰ্ডি নাই দেই, কোমল কোমল চাই খুব ধুনীয়াকৈ মাংস কেইডোখৰমান উলিয়াই ল'লোঁ। লগতে চচপেনটো অলপ আগতীয়াকৈ পাতি থৈছিলোঁ বাৰু, পানীখিনি গৰম হ'বৰ কাৰণে। এয়া উতলি আছে, উতলি থকা গৰম পানীতে ব্ৰইলাৰ মাংস কেইডোখৰ দি দিলোঁ। ইয়াতে প্ৰায় বহুত দেৰি সিজাব লাগিব। গতিকে ইয়াতে খুব ধুনীয়াকৈ বইল কৰিয়ে সিজাই ল'ম মাংসকেইডোখৰ একেবাৰে। ইয়াতে নিমখ দি লৈছোঁ অকণমান, অলপ সোনকালে হ'বৰ বাবে। উতলি আছে খুব ধুনীয়াকৈ, অকণমান হিলাই দিছোঁ মাংসকেইডোখৰ। প্ৰায় আধা ঘণ্টামান এইটো সিজাব লাগিব, তেতিয়াহে মাংসকেইডোখৰ খুব ধুনীয়াকৈ ভিতৰলৈকে আচলতে সিজিব। এয়া মাংস মোৰ হৈ গ'ল। প্ৰায় বহুত সময় সিজোৱাৰ পাছত এয়া মাংসকেইডোখৰ খুব ধুনীয়াকৈ সিজিলে। এতিয়া লগতে কাঢ়ি থৈ দিছোঁ অলপ পানীখিনি নিয়ৰ হ'বৰ বাবে। লগতে এইফালে এখন টাৱাৰ পাতি ল'লোঁ। টাৱাখনত অকণমান তেল দি লৈছোঁ যাতে মাংসকেইডোখৰ লাগি নধৰে। বইল কৰি লোৱা মাংসকেইডোখৰ এতিয়া টাৱাখনত অলপমান গৰম কৰি ল'ম। অলপমান মানে অলপ ৰঙচুৱা পৰাকৈ ইলুটি সিলুটি কৰি দিছোঁ মাংসকেইডোখৰ। জুইত পুৰি ল'ব লাগে, জুইত পুৰি ল'লে আচলতে তাৰ টেষ্টটো অলপ বেলেগ হয়। মই অলপ সহজে হওক বুলি ভাবি জুইত পুৰি নল'লোঁ। টাৱা এখনতে অকণমান গৰম কৰি লৈছোঁ। তেল অকণমান এইটো কাৰণে দি লৈছোঁ লাগি নধৰিবৰ বাবে। এয়া দেখিছেনে, অলপ ৰঙচুৱা হৈ গ'ল মাংসকেইডোখৰ। অলপ সময় ইলুটি সিলুটি কৰি দিয়াৰ পাছত মাংসকেইডোখৰ খুব ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল, অলপ শুকানো হৈ গ'ল বাৰু মাংসকেইডোখৰ। লগতে বইল কৰি লোৱা মাংসকেইডোখৰ এতিয়া সৰু সৰুকৈ মই এনেকৈ ছিঙি ল'লোঁ এখন সৰু কাঁহী এখনত। ধুনীয়াকৈ এনেকৈ সৰু সৰুকৈ, ইয়াতকৈ সৰুকৈ ছিঙি ল'ব পাৰে আপোনালোকে। আৰু ইয়াতে পিঁয়াজ কাটি লৈছোঁ এটা, আৰু লগত আদা আছে অলপমান, আৰু ইয়াতে জলকীয়া 3টা কাটি লৈছোঁ। ইয়াত বেছিকৈ কাটি ল'লেও একো নাই, মই ইমান জ্বলা খাব নোৱাৰোঁ। আৰু এইফালে অলপ ধনিয়া। এখন সৰু কাঁহী এখনত গোটেই বস্তুবিলাক একেলগতে থৈ লৈছোঁ। আৰু ইয়াতে অলপমান সোৱাদ অনুযায়ী নিমখ দিব লাগিব। এয়া নিমখ দি লৈছোঁ। আৰু লগতে অলপমান কেঁচা মিঠাতেলো দৰকাৰ হ'ব। ইয়াতে অলপ কেঁচা মিঠাতেল দি দিছোঁ। তেল বেছি দিয়া নাই, একেবাৰে কম। এইবাৰ গোটেই কাঁহীখনত থৈ দিয়া বস্তুবিলাক খুব ধুনীয়াকৈ সানি লৈছোঁ। হাতেৰে খুব ধুনীয়াকৈ সানি লৈছোঁ যাতে গোটেই বস্তুখিনিৰ লগত মিহলি হৈ যায় ধুনীয়াকৈ। খুব ধুনীয়া কৰি মিহলি হৈ গ'লে খাই অলপ ভাল লাগিব। এয়া খুব ধুনীয়াকৈ সানি লোৱাৰ পাছত এয়া বস্তুখিনি মোৰ হৈ গ'ল। গতিকে সঁচাকৈ কৈছোঁ, খাই চাবচোন, বিৰাটেই টেষ্টি খাবলৈ। এয়া দেখিছে নহয়, ইমানেই ধুনীয়া দেখিছে। আজি মোৰ ব্ৰইলাৰ ৰেচিপিটো অলৰেডি হৈ গৈছে। এটা ভাতৰ থালিখন ৰেডি কৰি লৈছোঁ। ইয়াতে ভাত বাঢ়িলোঁ। ভাত বঢ়াৰ পাছত খুব পাতলকৈ, একেবাৰে পাতলকৈ দাইল অলপ বাঢ়ি লৈছোঁ বাতি এটা। আৰু মই বনাই থৈ দিয়া ব্ৰইলাৰ
ৰেচিপি অলপমান দি দিছোঁ। আৰু লগতে মাংস আলু ভজা আছিলে, তাৰো অলপ কাঁহীতে দি দিছোঁ। আৰু আমাৰ ৰাতি সাঁজ, আমাৰ আজি ৰাতি সাঁজ অলৰেডি ৰেডি হৈ গ'ল। খুব সোনকালে বনাব পৰা এটা ৰেচিপি হয়। কেনেকুৱা লাগিলে আপোনালোকে ভিডিঅ'টো চাই জনাবচোন। যদি ভাল লাগিলে আপোনালোকে লাইক এটা কমেণ্ট এটা কৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। বাই বাই। আকৌ নতুন এটি ভিডিঅ'ত লগ পাম।